Hello friend, welcome to my YouTube channel Jinti Creativity আৰু মই আছো জিন্টি friend আপোনালোক সকলে কেনে আছে আশা কৰো আপোনালোক সকলে ভালে কুশলে আছে আজি মই যেটো ৰেমেডি আপোনালোকৰ ওচৰত লৈ আইছো এই ৰেমেডিটো ঠাণ্ডা দিনৰ কাৰণে খুবই বেনিফিচিয়েল হয় এতিয়া উইন্টাৰ পৰিছে আৰু উইন্টাৰত আমাৰ স্কিন খন ড্ৰাই হৈ যায় স্কিন খনত কলা মলিবৰ জমা খাই কনকনক কলা কৰি ফেলাই স্কিন খন ফাটা আৰম্ভ কৰে আৰু লগতে স্কিন খনৰ পৰা গ্লো নাইকিয়া হয় স্কিন খনক বহুত এজ হোৱা যেন দেখা যায় এই সকলোবোৰ সমস্যাৰ এটা বহুত সহজ আজি ৰেমেডি শেয়াৰ কৰিম আৰু এই ৰেমেডিটো ফ্ৰেন্ড হাত ভৰি ফেস সকলোতে ইউজ কৰিব পাৰি পুৰুষ মহিলা সকলোৱে ইউজ কৰিব পাৰে তাৰ কাৰণে মই ইয়াত লৈছো গ্লিচাৰিন ফ্ৰেন্ড গ্লিচাৰিনে আমাৰ স্কিন খনৰ পৰা ড্ৰাইনেছ নাইকিয়া কৰে গ্লিচাৰিন স্কিন ক সফট কৰে গ্লিচাৰিনে এন্টি এজিংত কাম কৰে গ্লিচাৰিনে আমাৰ স্কিন খনৰ পিএইচ বেলেন্স মেইনটেইন স্কিন গ্লিচাৰিনে আমাৰ স্কিন খনৰ পৰা কলা কলা দাগ নাইকিয়া কৰি হোৱাইটেনিং কৰে তাৰ পিছত মই ইয়াত ইউজ কৰিছো এলোভেৰা জেল আৰু এলোভেৰা জেলও আমাৰ স্কিন খনক ময়শ্চাৰাইজ কৰে স্কিন খনৰ পৰা ৰিংকল ফাইনাল ৰিমুভ কৰে স্কিন খনক ইয়ং কৰে স্কিন খনক পিএইচ বেলেন্স মেইনটেইন কৰে তাৰ পিছত মই ইয়াত এড কৰিছো নিমুৰ ৰসত লেক্টিক এসিড পোৱা যায় যি আমাৰ স্কিন খনৰ পৰা দাগ ধব্বা দি নাইকিয়া কৰে লগতে পিম্পলস আদিও ৰিমুভ কৰাত খুব বেনিফিচিয়েল হয় তাৰ পিছত ইয়াত মই ৰ'জ ওৱাটাৰ এড কৰিছো 1 চামুচ ৰ'জ ওৱাটাৰ স্কিনক হাইড্ৰেট কৰি ৰাখাত সহায় কৰে স্কিনৰ পৰা পিম্পলস আদি নাইকিয়া কৰাত সহায় কৰে স্কিন খনক নৰম কোমল সফট কৰাত খুব বেনিফিচিয়েল হয় তাৰ পিছত মই সকলোখিনি ভালদৰে মিহলি কৰিলো মই আজক ভালদৰে মিহলি কৰিলো মিহলি কৰি দেখিছে এটা জেলৰ নিচিনা ৰেডি কৰিলো আৰু এই জেলখিনি মই এতিয়া ভালদৰে আপোনাক লগাই দেখাই আছো এসক মই হাতত লগাই আপোনালোকে দেখিব ঠাণ্ডা দিনত এনেদৰে আমাৰ স্কিনখনত ড্ৰাই হৈ যায় এনেকৈ আস্তানি ইয়াত দেখাইছে বগা বগা হৈ মেছেজ পৰিছে আৰু ইয়াত মই ভালদৰে কটনৰ সহায়েৰে এনেদৰে 10 মিনিট সময় মাসাজ কৰি লম এসক এনেদৰে ভালদৰে মাসাজ কৰি এনেদৰে মাসাজ কৰিলে আমাৰ স্কিনখনৰ পৰা যিবিলাক কলা মল এইবিলাক জমা হৈ থাকে সকলোবোৰ বহুত সোনকালে ৰিমুভ কৰে এসক মই এনেদৰে মাসাজ কৰিলো 10 মিনিটস এৰা 10 মিনিট সময় হোৱাৰ পিছত 10 মিনিট সময় আৰু ৰাখি ঠাণ্ডা পানীৰে ধুই দিম আৰু ইয়াৰ পিছত আপোনালোকে দেখিব স্কিনখন বহুত হাইড্ৰেট হৈ যায় স্কিনখন সফট হৈ যায় স্কিনখনৰ পৰা ৰিংকল ফাইনাল আদি ৰিমুভ হৈ স্কিনখন বগা হৈ যায় খুব সোনকালে আৰু ঠাণ্ডা দিনত এই ৰেমেডিটো বহুত বেনিফিচিয়েল হয় আছক দেখিব পাৰিছে কিমান সফট হৈছে কিমান কোমল হৈছে নিশ্চয় ট্ৰাই কৰি চাব ফ্ৰেন্ড যদি ভিডিওটো চাই ভাল পাইছে প্লিজ লাইক এটা কৰি দিব আৰু যদি চেনেল প্ৰথমবাৰ আহিছিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব যাতে মই নতুন ভিডিও আহিলে আপোনালোকে নটিফিকেশন পায় তেতিয়া ফ্ৰেন্ড আজিলৈ এই ভিডিওটো মই ইয়াতে সামৰণি মাৰিলো এটা নতুন ভিডিওত লগ পোৱাৰ আশাত